गौरेश्वरनि बरकुसालायाव दालां लुफिननायनि मुङाव गोहैलो आखु दालांखौ लुफिननायनि मुङाव ठिकादार इमदाद हुसेननि हेंथायै रायजो राजाफोरनि गोख्रों अजद दालां लुफुंनाया आबुं जायैयावनो खामानि मावनायखौ एंगारलांनो नागिरदों खामानि मावग्राफोरा दालां लुनाय खामानिखौ खावसेल' मावनानै नागारलांनो नाजानायाव जायगानि सुबुंफ्रा दालांनि खामानियाव बाहायनाय गारिखौबो होबथादों। तामुलपुर जिल्लानि सिङाव थानाय गणेश्वर तामुलपुर फोनांजाबनाय लामानि बरकुसालायाव गंसे बायफ्लंनाय दालाङा गोबां बोसोर सिगांनिफ्रायनो जायगानि आरो ओनसोलनि सुबुंफोरखौ हान्थामेला खालामनायाव जेंनायाव खोख्लैदों। बेनिखायनो रायजो राजानि अजद दैखांनायनि सायाव बिथा खालामनानै थांनाय मे दानाव गोजाम दालांखौ सिफायनानै गोदान दालांनि खामानिखौ जागायजेनदोंमोन। नाथाय दालांनि खामानिया जोबोद लासै लासै सोलिगासिनो दंमोनब्लाबो हरखाबै लोकसभा बिसायख'थिनि भट सोनाय जोबनायनि उनाव दिनै पाक्का दालांनि खामानिया आबुं जास्लाबैयावनो राजमिस्ट्रिफोरजों लोगोसे दालाङाव बाहायनाय मुवाफोरखौ लानानै थांनो ओंखारनायखौ नुनानै जायगानि सुबुंफ्रा सोमोनांदों आरो दालां लुनायखौ आबुं खालामनो थाखाय जायगानि रायजो राजाफ्रा दाबि दैखांदों। मोरे बिया हुआ আজি 13 বছৰ হ'ল। 13 বছৰৰ আগৰ পৰাই কিজানি দলংখন বেয়া, তথাপিতো এইবাৰ সেইদিনাখন দলংখন ভাঙিলে কোনো গমে নাপালে। তাৰপিছত এতিয়া মই টিউশ্যন গ'লোঁ 3টা বজাত, গাড়ী দুখন আহিছে, তাত গাড়ীখন ৰখাই থৈ দিছে। তাৰপিছত মই 10 মিনিটমান ৰখিলোঁ, গাড়ীখন ছাইড কৰি দিয়া নাই। তাৰপিছত মোৰ খুৰা শহুৰ এজন আহিলে, আহি পেলাই ক'লে বোলে টিউশ্যনত যাব আহিছে, ৰাস্তাটো এৰি দিয়া নহয়, আগতে আমি মাল উঠাওঁ, তার পিছত যাবা। সেই তেনেকৈ কেনেকৈ হ'ব? মোৰতো টিউশ্যনৰ টাইম দেৰি হৈ গ'লেতো সোমাব নিদিব নহয়। আগতে ৰাস্তাটো এৰি দিয়ক, তাৰপিছত মাল উঠাব। তাৰপিছত খুৰা শহুৰজনে খং উঠিলে, তাৰপিছত ৰাস্তাটো গাড়ীখন পথাৰত নমাই দিলে। তাৰপিছত মই ক'লোঁ ইয়াতে মাল উঠাব নোৱাৰে, দলংখন যেতিয়ালৈকে বনাই নিদিয়ে তেতিয়ালৈকে মাল উঠাব নোৱাৰে। যিহেতু আমি 6-8বাৰলৈকে আমি গুৰেশ্বৰলৈকে আপ ডাউন কৰোঁ, চলি অনা নিয়া, টিউশ্যন অহা যোৱা, বহুতখিনি আমাৰ অসুবিধা হৈ আছে। এতিয়া বৰষুণ দিলে আমি গাড়ী পাৰ কৰাব নোৱাৰোঁ। গাড়ী ইয়াত দলঙৰ সিপাৰে গাড়ীখন মানে তাতে দিন ৰাতি আমি তাতে থওঁ, আমি গাড়ী পাৰ কৰিব নোৱাৰোঁ। কাৰণ যিহেতু আমাৰ ঘৰত গাড়ীখন পাৰ কৰি দিয়া মানুহ নাই কোনো, আমিহে অহা যোৱা কৰোঁ। আমাৰ তিৰোতা মহিলাখিনিৰ আমাৰ ইমান অসুবিধা হৈ আছে এই দলংখন ভাঙাৰ পৰা, মানে সেইটো মানুহে বুজি পাব লাগে। এই দলংখন ভাঙাৰ আগতে সেইখিনি ৰাইজক সুধিব লাগিছিল, হয়নে নহয়? আমাৰ ইমানখিনি যাতে কষ্ট হৈ আছে, আমি ইমান 6বাৰ অহা যোৱা কৰোঁ, দলংখনটো ইয়াত কোনোবাই যদি গাড়ীখন চুৰে লৈ যায় আমাৰ কি গতি হ'ব? আমি কেনেকৈ স্কুল অহা যোৱা কৰিম? বাৰিষাটো নক'ব আৰু, বাৰিষা এইফালে আমি বহুত দূৰ ঘূৰি যাওঁ, এঘণ্টা লাগে প্ৰায় গুৰেশ্বৰ, হয়, গুৰেশ্বৰ পোৱালৈকে এঘণ্টা লাগে। সেইটো কাৰণে আমাক দলংখন সোনকালে কৰি দিয়ক। এতিয়া দুচকীয়া বাহনৰ বাদে বেলেগ গাড়ী নাযায়, বৰষুণ দিলে দুচকীয়া বাহনো নাযায়, চাইকেলখনো নিয়া দিগদাৰহে। এইখিনিত যিমানহে বোকা হয়, যিমানহে পিছল হয়, এইটো বহুত আমাৰ দিগদাৰ হৈ আছে, প্ৰব্লেম হৈ আছে। সেইটো কৈ আছে চবৰে মানে উন্নতি হৈ আছে বুলি কৈ আছে চৰকাৰে উন্নতি হৈ আছে বুলি ক'লে কি হ'ব? চৰকাৰেতো অহা নাই ইয়াতে চাব, চৰকাৰে জানো আহিছে ইয়াতে চাব? চৰকাৰেতো অহা নাই। আমি নিজে ইমান বছৰে দেখি আহিছোঁ, চৰকাৰতো ইয়াত অহা নাই। গতিকে আমাক যিমান সোনকালে পাৰক ভোট খুজিব আহিব, কিন্তু ভোট খোজাৰ টাইমত আহিব। ভোট ইলেকশ্যন হৈ যোৱাৰ পিছত আমি আছোঁ নে মৰিছোঁ, কিবা পাইছোঁ নে নাই, ৰাস্তা ঘাট দলং পদূলি এইবিলাক হৈছে নে নাই খবৰ নাই সিহঁতৰ, হয়নে নহয়? মুখ্যমন্ত্ৰীক মই এইটোৱে আহ্বান জনাওঁ যে আমাৰ ৰাইজৰ যিহেতু ইমানখিনি অসুবিধা হৈ আছে, আমাৰ ৰাইজখনৰ বাহিৰেও অন্য মানুহৰো বহুত অসুবিধা হৈ আছে। সেইটো কাৰণে আমাক দলংখন এইটো মাহৰ ভিতৰতে আমাক সম্পূৰ্ণ কৰি দিব লাগে। যেনেকৈ নহওক আমাৰ ইমান অহা যোৱা হৈ আছে, স্কুলৰ ল'ৰা ছোৱালীবিলাক বিশেষকৈ সৰু সৰু বাচ্ছাবিলাকৰ যিহেতু ইমান প্ৰব্লেম হৈছে, ইমান কষ্ট হৈ আছে, সেইটো কাৰণে আমাক এইটো মাহৰ ভিতৰতে আমাক দলংখন লাগে। মই এইখিনিকে অনুৰোধ জনাইছোঁ চৰকাৰৰ। আজি দলং আৰু এই ৰাস্তাটো কেনেকুৱা হৈছে চবেই ৰাইজে দেখাইছে। গতিকে আমাৰ বৰকুচালা ৰাইজে অকল বৰকুচালা ৰাইজে খোজ নাকাৰে, গতিকে কিমান বিপদ মানে ইখন মানে মৰণৰ ফান পাতি থৈছে ঠিকাদাৰে। গতিকে অতি সোনকালে যদি নবনায় আমাৰ ইয়াৰ বিশেষ
বিশেষ ব্যৱস্থা কৰিম গতিকে আমাৰ ৰাইজে আজি প্ৰতিবাদ কৰিব ইয়াৰ বিষয়ে আমাৰ ৰাইজে আজি আচলতে এই বস্তুটো এই তাতে কি মেচিনবিলাক নিব আহিছে নিব আহিলে তাৰমানে আমি মানা কৰিছোঁ আৰু এই মেচিনবিলাক লৈ গ'লে পাছত আৰু কামো নকৰিব ঠিকাদাৰটো খবৰে ঠিকাদাৰ ফোন কৰিলে হেৰি ৰিচিভ নকৰে মোবাইল চুইচ অফ কৰি থৰে সিদিনা ডাম্পাৰখন আহিলে এই জেচিপিখন সকলেখন এতিয়াতে অলপ কাম কৰি তাৰপাছত ৰাতি গুচি গ'ল আমি গমেই নাপাওঁ ৰাইজে সেইকাৰণে আজি অহাৰ কাৰণে আমি চব বস্তু নিবৰ কাৰণে আমি বন্ধ কৰি দিছোঁ গতিকে আমাক দলং লাগে ঠিকাদাৰে সোনকালে আমাক ৰাস্তাটো দলংখন বনাই দিব লাগে এইটো গড়চৰটো টাউন PW ৰোড গড়চৰ এইটো বৰকুচলা গাঁও এইটো আদৰ মোটামুটি আজি প্ৰথমৰ পৰা ক'ব গ'লে 1 বছৰৰ বেছি হ'ল এই যিখন যে টিঙৰ চালি আছিলে সেইখন আজি মোটামুটি 2 বছৰ হৈ গ'ল এই সেনেকেই আছে টিঙৰ চালি আৰু এই যোৱা বছৰ কিবা অলপ কৰিলে তাৰপিছত এইবাৰ আকৌ মেচিন আনিলে কিবা অলপ কৰিম বুলি তাৰপিছত এনেই সেনেকৈ তাৰমানে ভেকু ভাৱনা কৰি থৈ দিছে গতিকে ৰাইজে কি আশা কৰি এনেকৈ জীয়াই থাকিব গতিকে আমি অকল বৰকুচলা গাঁৱে খোজ নাকাৰোঁ গোটেই সমাজে খোজ কাঢ়োঁ গোটেই দলখন একদম দৰকাৰ এই আজি এই বস্তুগিলা নিবা আহোঁতে আমি মানা কৰিছোঁ বোলে নিবা নোৱাৰা আমি ইয়াতে গাড়ীখন আপোনালোকে থ'ব লাগিব মানুহ চানুহ চব ঠিকাদাৰৰ নাম কি ঠিকাদাৰ নামটো মই মুস্তাফা আহমেদ তাৰ এটা হেৰি মুহুৰী তাৰিফ আলী মুকুন্দপুৰৰ মই তাক ফোন কৰিছিলোঁ সি কৈছে মোক বোমা বুলি কয় বোমা সিটো আচলতে কামটো একদম ইচ্ছা নহয় দে বহুত দেৰি আছে যদি দেৰি হয় তেতিয়াহ'লে এই দলংখন কিয় হেৰি খান্দিছিলে খান্দিব নালাগিছিলে আমাৰ ৰাইজৰ ইমান যাতায়াত কষ্ট সি দেখাই পাইছে গতিকে আমি কিমান ভুক্তভোগী এইটো ৰাস্তাত আমি অহা যোৱা কৰিছিল এইবিলাক খুন্দা নাছিল কি বোলে গাড়ী মটৰ অহা যোৱা কৰিছিল এতিয়া মানুহটো বাদে গৰু জীৱ জন্তু মানে যাব নোৱাৰে ইয়াত অলপ বৰষুণ হোৱাৰ লগে লগে পানী একদম ইফালে দৌৰিব গতিকে ইয়াত যাব নোৱাৰে সম্ভৱ নহয় তো মানে মৰণৰ ফান পাতি থৈ দিলে ঠিকাদাৰে আমাক ৰাস্তাটো পিছ হোৱা নাই একেজন ঠিকাদাৰে গতিকে এই ৰাস্তাত তেনেকুৱা আপোনালোকে দেখাই পাইছে দলংখন এতিয়া কেনেকুৱা হৈছে আপোনালোকে দেখাই পাইছে গতিকে আমাৰ বহুত মৰণৰ ফান এইটো মানে পাতি থৈ গ'ল ঠিকাদাৰে চাওকচোন এইটো আমাৰ ইমান ব্যস্ত ৰাস্তা এই ৰাস্তাটো আমাৰ গড়েশ্বৰ সঞ্জুৰী চকৰ পৰা ইফালে আৰম্ভ কৰি আমাৰ সেই তামোলপুৰলৈ তাৰমানে এই ৰাস্তাটো সংযোগ আছে কিন্তু এনেকুৱা দুৰ্ভাগ্যৰ বিষয় যে ইয়াতে আমাৰ কমচে কম 5-6খন গাঁৱৰ মানুহে আৰু ছাত্ৰ ছাত্ৰী ঢেৰ ছাত্ৰ ছাত্ৰী আছে ইয়াতে চাগে আমাৰ এনেকুৱা 100জনৰো বেছি ছাত্ৰ ছাত্ৰী এই ৰাস্তাৰে গৈ পিনে আমাৰ গড়েশ্বৰ মহাবিদ্যালয়লৈ যায় হায়াৰ ছেকেণ্ডেৰীলৈ যায় বা অন্য স্কুললৈ যায় কিন্তু এনেকুৱা এটা অসুবিধা কৰি থৈ গ'ল ঠিকাদাৰে আজি 1 বছৰৰ আগত এই ৰাস্তাটোত মানে গেভেল পেলাই মানে এনেকৈ ৰুলাৰ নামাৰাকৈ মানে এনেকৈ যন্ত্ৰণা দিলে যে মানুহক চাইকেল নহয় মটৰ চাইকেল নহয় একো যাব নোৱাৰা এটা পৰিৱেশ কৰি থৈ গ'ল তাৰপিছতে যিটো চেন গেভেল পেলালে তাতো সেই পানী নিদিয়ে পানী নামাৰাত এনেকুৱা এটা অসুবিধা হয় নহয় আপুনি যদি এবাৰ যায় আৰু এযোৰ কাপোৰ আৰু দুনাই আৰু পিন্ধিব নোৱাৰে এনেকুৱা ধূলিৰ মানে কোবত মানুহ নেদেখা অৱস্থা এনেকুৱা যন্ত্ৰণাত ভোগাইছে যে ঠিকাদাৰে কি ক'ম আৰু ভাষা নাই আৰু ঠিকাদাৰক গালি দিবলৈ কিন্তু তথাপিও আমাৰ সহজ সৰল ৰাইজে মানে সেইটো প্ৰতিবাদ কৰা নাই যিয়ে নহওক ৰাস্তাটো বনাইছে যেতিয়া অকণমান কষ্টটো খাবই লাগিব ঠিক তেনেকুৱাকৈ তাৰমানে আমাৰ কোনো মানে প্ৰতিবাদ কৰা নাছিলে কিন্তু যি দেখিলোঁ এই চেংচন নোহোৱা বুলি শুনিছোঁ এই দলংখন আগতে আমাৰ যিটো বানপানীয়ে 2004 চনত এটা ডাঙৰ বানপানী হোৱাত এই দলংখন বহি গৈছিলে বহি যোৱাৰ পিছতো ছাইডত আমি মাটি দিয়াৰ পিছত এই দলংখনৰ ওপৰেৰে কিন্তু ডাম্পাৰ বাছ অন্য ডাঙৰ মানে হেৰিবিলাকো পাৰ হ'ব পাৰিছিলে কিন্তু তেখেতসকলে কথা নাই বৰ্তা নাই হঠাৎ মানে এই মে 14-15 মে মান তাৰিখে আহি পিনে এই দলংখন খান্দি পেলাইছে ভাঙি দিলে যদি ভাঙি দিলে আমাৰ ভালে লাগিছিলে যে এইটো বাৰিষাৰ আগে আগে চাগে খৰখেদাকৈ যদি ভাল ঠিকাদাৰ নতুন এখন বনাই দিব সেই বুলি পিনে আমি ভালেই পাইছিলোঁ কিন্তু ভাল পালে কি হ'ব যি দেখিলোঁ তাৰ মই মতলেদি বস্তুখিনি পেলালে যিটো দলঙৰ খুটা চুটা বনোৱা মেচিনবিলাক আনিছিলে আমাৰ ভাল লাগিছিলে কিন্তু আজি গম পালোঁ যে এইটো এনেও ৰাস্তাটো চেংচন হোৱা নাই দলং চেংচন হোৱা নাই এই যিবোৰ বস্তু সামগ্ৰী আনিছিলে দলং বনোৱাৰ কাৰণে সেইবোৰ মনে মনে তাৰমানে উঠাই নিবলৈ মানে গাড়ী লৈ আহিছিলে পিছত আমাৰ সেই দুপৰবিলাক মানুহবিলাক নাই দেচোন কিছুমান স্কুলৰ পৰা আহি ৰেষ্ট লৈছিলে কোনোবাই ক'ৰবাৰ পৰা আহি ৰেষ্ট লৈছে তেনেকুৱা মানুহ নোহোৱা চেগত এই বস্তুখিনি উঠাবলৈ আহিছিলে আমাৰ এজন সচেতন ব্যক্তিয়ে দেখা পাই পিনে আমাক খবৰ দিলে গাঁৱৰ মানুহক আমিও আহিলোঁ আহি পিনে আমি মানা কৰিলোঁ যে আমাক অন্ততঃ দলং নবনোৱা নাই আমাৰ যাতে ফুটপাথ
ৰাস্তাটো আমি অন্তত এই বাৰিষাটো অহা যোৱা কৰিবলৈ এতিয়া দুটামান কালভাৰ দি পিনে অকণমান যদি মাটিৰে পুতি দিয়ে ছাইডেৰে ভাঙা দলংখনৰ ছাইডেৰে তেতিয়াহ'লে তাৰমানে আমি এই গাড়ীখন আৰু এই কি JCB কিবা এখন আনিছিলে ক্ৰেং আনিছিলে বস্তু উঠাবলৈ আমি সেই ৰাইজে তাৰমানে চাবি কাঠি লৈ পিনে জব্দ কৰি ৰাখিছোঁ এতিয়ালৈ যেতিয়ালৈকে ঠিকাদাৰে আমাক আশ্বাস নিদিয়ে যে এনেকুৱা এটা ৰাস্তা বনাই দিম বুলি আমি তেতিয়ালৈ মানে গাড়ীখন আবদ্ধ কৰি ৰাখিম বুলি আমাৰ ৰাইজে তাৰমানে এটা মানে সংকল্প লৈছোঁ আৰু গতিকে বৰ বিশেষটো এইখিনিয়ে আপোনালোকে চৰকাৰলৈ কি চৰকাৰেতো এনে শ্লোগান দিয়ে যে সবকা বিকাশ সবকা এয়া বুলি কিন্তু যি দেখিছোঁ আমাৰ ফালেতো তেনেকুৱা একো প্ৰভাৱ পৰা নাই কিন্তু আপোনালোকে দেখিছে ৰাস্তা পদূলি কেনেকুৱা অৱস্থা কি অৱস্থা এই দলং ঘাট কেনেকুৱা পুঠিমাৰীৰ দলংখন কিমান বছৰ প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগে ক'ব এইবাৰ দলংখন হ'ব আৰু এই পুঠিমাৰীৰ দলংখন হ'লে আমাৰ এতিয়া বাক্সা ডিষ্ট্ৰিক্ট বা তামোলপুৰ ডিষ্ট্ৰিক্ট হ'ল যেতিয়া বহুত কামত হ'লহেঁতেন আমাৰ গড়েশ্বৰটো তামোলপুৰলৈ বহুত শ্বৰ্টকাট হ'ল হয় কিন্তু আমি আশ্বাস লৈ আজিৰ তাৰিখলৈকে জীয়াই আহিছোঁ আজি আহিব এইখন চৰকাৰ কাইলৈ এখন বেলেগ চৰকাৰ আহিব কিন্তু চৰকাৰক কোনো ভৰসা নাই ভোটৰ কাৰণে তেখেতসকলে আশ্বাস দিয়ে অৱহেলিত মানে আমাক অৱহেলিত কৈছে তেখেতসকলে গাদী ৰক্ষাৰ কাৰণে কিছুমান কাম কৰি আছে বুলি মই ভাবোঁ আৰু চৰকাৰক